হাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আপুনি যদি আমাৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো ক্লিক কৰি লওক, যাতে আমাৰ নটিফিকেশ্যনবোৰ আপোনালোকক সোনকালে পাব পাৰে। আৰু আনদিনা কোৱাৰ দৰে আজিও কওঁ, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে 19 শতিকাৰ আটাইতকৈ বেয়া মানুহ হিচাপে পৰিচিত লোকজন, যাৰ নাম শুনিলে আমাৰ মনত ভয় ভাৱৰ সৃষ্টি হয়। মনত ভাহি আহে বহু অত্যাচাৰৰ ছবি, যাৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল আৰু মৃত্যু হৈছিল অনেক মানুহৰ। হয়, আমি এডল্ফ হিটলাৰৰ বিষয়ে আলোচনা কৰিব ওলাইছো। 20 এপ্ৰিল 1889 চনত অষ্ট্ৰিয়াৰ বৰ্ণ এম নামৰ ঠাইত এডল্ফ হিটলাৰৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল এলয়ছ হিটলাৰ আৰু তেওঁৰ তৃতীয় পত্নী ক্লাৰা কোলজলৰ চতুৰ্থ সন্তান আছিল এডল্ফ হিটলাৰ। শিশুকালতে বাকীকেইটা সন্তানৰ মৃত্যু হোৱাৰ বাবে এডল্ফ হিটলাৰ মাকৰ অতি মৰমৰ আছিল। এডল্ফ হিটলাৰে ভলকোষ্ট্ৰলে শিক্ষা গ্ৰহণ কৰিছিল। সৰুতে বৰ ধাৰ্মিক স্বভাৱৰ হিটলাৰে আগলৈ খ্ৰীষ্টান ধৰ্মৰ যাজক হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ জাৰ্মানীৰ ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰ প্ৰতি বৰ প্ৰভাৱিত আছিল। সেয়ে তেওঁ অষ্ট্ৰিয়াত থাকিও জাৰ্মানৰ ৰাষ্ট্ৰীয় সংগীত গাইছিল। এডল্ফ হিটলাৰ তেওঁৰ দেউতাকৰ লগত সিমান ভাল নাছিল আৰু মাক দেউতাকৰ মৃত্যুৰ পিছত তেওঁ বৰ অকলশৰীয়া হৈ পৰিছিল। নিজকে ভৰণ পোষণ দিবলৈ তেওঁ লেবাৰৰ কামো কৰিছিল। পেইণ্টিং বনোৱা, পোষ্টকাৰ্ড বিক্ৰী কৰা আদি কাম কৰিও তেওঁ পইচা উপাৰ্জন কৰিছিল। 1913 চনত তেওঁ জাৰ্মানৰ মুনিচ চহৰত থাকিবলৈ লয় আৰু তাতেই তেওঁ জাৰ্মান আৰ্মীত যোগদান কৰিবলৈ এপ্লাই কৰিছিল। 1914 চনত তেওঁৰ এপ্লিকেশ্যন গ্ৰহণ কৰা হৈছিল। 1919 চনত তেওঁ DAP পাৰ্টিত যোগদান কৰিছিল, যিটো নাজি জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টি আছিল, যিটো পাৰ্টি ইহুদীসকলৰ তীব্ৰ বিৰোধী আছিল আৰু তাতেই তেওঁ ইহুদীসকলৰ প্ৰতি বেয়া ভাৱ। পিছলৈ DAP পাৰ্টিৰ নাম সলনি কৰি নাজি ৰখা হৈছিল। 1921 চনত এডল্ফ হিটলাৰক নাজি পাৰ্টিৰ চেয়াৰমেন নিযুক্তি দিয়া হৈছিল। 1923 চনত তেওঁ তেতিয়াৰ জাৰ্মান চৰকাৰখনক দমন কৰিবলৈ বিচাৰিছিল আৰু সেইবাবে 1924 চনত তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত 5 বছৰ কাৰাদণ্ড দিয়া হৈছিল। কিন্তু তেওঁক 13 মাহে জেলত ৰখা হৈছিল আৰু তেওঁ জেলত থকা সময়ছোৱাত এখন কিতাপ লিখিছিল। এই কিতাপখনৰ নাম আছিল মেইন কেম্প। 1932 চনত এডল্ফ হিটলাৰে প্ৰেছিডেণ্ট পদৰ বাবে ইলেকশ্যন খেলিছিল, কিন্তু তেওঁ অসফল হৈছিল। আকৌ 1933 চনত তেওঁ আচাৰ্য বা চেঞ্চেলৰ অৱ জাৰ্মান পদৰ বাবে ইলেকশ্যন খেলিছিল। সেইবাৰ তেওঁ সফল হৈছিল। পিছলৈ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত তেওঁ নিজকে ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰিছিল আৰু ৰাষ্ট্ৰপতি হৈ তেওঁ প্ৰথমতে ছচিয়েল ডেমক্ৰেটিক পাৰ্টিক বেন কৰিছিল আৰু তাৰ পিছত তেওঁ জাৰ্মান আৰ্মীৰ শক্তি বৃদ্ধিৰ বাবে সকলো কাম আৰম্ভ কৰি দিছিল। 1939 চনত তেওঁ ওচৰৰ দেশবোৰক আক্ৰমণ কৰিবলৈ লৈছিল, যেতিয়াৰ পৰা আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত 30খন দেশ 29 এপ্ৰিল 1945 চনত এডল্ফ হিটলাৰে ইভা ব্ৰাউন নামৰ মহিলা এগৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু তাৰ পিছদিনা অৰ্থাৎ 30 এপ্ৰিল 1945 চনত নিজৰ পৰাজয়ৰ আশংকাত বাংকাৰত আত্মসমৰ্পণ কৰি থকা হিটলাৰে নিজকে বুলি আত্মহত্যা কৰিছিল আৰু তাৰ লগে লগে ইভা ব্ৰাউনে এডল্ফ হিটলাৰ অনবৰতে মৃত্যুৰ আশংকাত ভুগিছিল। তেওঁৰ সন্দেহ উপজিছিল যে তেওঁ খাদ্যত কোনোবাই বিষ মিহলি কৰি তেওঁক মাৰি পেলাব আৰু সেয়ে তেওঁ ফুড টেষ্টাৰ্ছ ৰাখিছিল, যিবোৰ ফুড টেষ্টাৰ্ছৰ বাবে প্ৰত্যেক সাজ খাদ্য এনেকুৱা লাগিছিল যে তেওঁলোকৰ অন্তিম খাদ্য। আৰু এডল্ফ হিটলাৰে সদায় ৰাতিপুৱা 11টা বজাতে শুই উঠিছিল আৰু তেওঁৰ যিবোৰ কৰ্মচাৰী বা বিষয়ববী আছিল সেইবোৰক ৰাতি শুবলৈ দিয়া নাছিল। দ্বিতীয় বিশ্বযুদ্ধত তেতিয়াৰ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 3% লোক নিহত হৈছিল আৰু বহুতো লোক আহত হৈছিল। সেই বিশ্বযুদ্ধ দুটা গোটৰ মাজত সৃষ্টি হৈছিল, এক্সিছ পাৱাৰ আৰু এলায়েন্স পাৱাৰ। এক্সিছ পাৱাৰত আছিল ইটালী, যি প্ৰথম বিশ্বযুদ্ধত এলায়েন্স পাৱাৰত আছিল, আৰু অন্যবোৰ দেশ আছিল জাৰ্মান, হাংগেৰী, জাপান, ৰোমানিয়া, বুলগেৰিয়া ইত্যাদি। আনহাতে এলায়েন্স পাৱাৰত আছিল USA, ব্ৰিটেইন, USSR, চাইনা, কানাডা, নেদাৰলেণ্ড, নৰৱে, পোলেণ্ড। এতিয়া সমগ্ৰ বিশ্বৰ মানুহে এইটোৱে প্ৰাৰ্থনা কৰে যে দ্বিতীয়জন হিটলাৰৰ জন্ম নহওক আৰু কোনো কাৰণতে তৃতীয় বিশ্বযুদ্ধ সূত্ৰপাত নহওক। আৰু যদি তেনেকুৱা হয়, আমি সকলোৱে ভালদৰে জানো যে কি হ'ব। আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। আহিবলগীয়া ভিডিঅ'টো আমি চাৰ্লি চেপলিনৰ ওপৰত বনাম বুলি ভাবিছো। আশা কৰিছো ভিডিঅ'টো চাই ভাল লাগিল। ভিডিঅ'টোত এটা বিগ থাম্বছ আপ দিবলৈ